ধন্যবাদ জনাব বিচাৰিছোঁ শ্ৰী ৰূপম বুঢ়াগোহাঁই নামত জনাইছোঁ এয়া ৰূপম বুঢ়াগোহাঁই নীলকান্ত বুঢ়াগোহাঁই এখন ইছলাম গামোচাৰে তেখেতক আদৰি ল'বৰ বাবে আমি ৰূপম বুঢ়াগোহাঁইক অনুৰোধ জনাইছোঁ ভোগালী বিহুৰ উদযাপন সমিতিৰ সভাতে লগতে ছেক্ৰেটাৰী আৰু সদস্যবৃন্দ আজি ভোগালী বিহুৰ সংক্ৰান্তিৰ দিনা আয়োজক সমিতিৰ সকলো বিষয়বিলাক লগতে গাঁৱৰ প্ৰতিটো গাঁৱৰ প্ৰতি ঘৰৰ সদস্যা আদি কৰি আজিৰ দিনটো যাতে বিহুৰ উপলক্ষে সকলোকে শুভেচ্ছা জনাই যাতে সকলোৰে ভালে কুশলে থাকে তাৰ কামনা কৰিলোঁ লগতে উঠি অহা প্ৰজন্ম আমাৰ কণ ভাইটি ভণ্টিসকল যিসকলে আজি ভোগালী বিহু উপভোগ কৰিবৰ কাৰণে আজি পতাকাৰ তলত হৈ চলি থাকিবৰ কাৰণে মই অনুৰোধ জনালোঁ আৰু আজিৰ দিনটোত যাতে আমাৰ গাঁৱৰ প্ৰত্যেক গাঁও সকলোৱে গাঁওখনত ভাল এটা কাম কৰি যাতে বাহিৰলৈ ভাল যাত্ৰা আগবঢ়াই তাৰ কাৰণে মই আশা কৰিলোঁ ইয়াকে কৈ মই মোৰ সময় জুবিন গাৰ্গ আৰু ৰাজীৱ শদিয়াৰ প্ৰতিমূৰ্তি বন্তি প্ৰজ্বলন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ এয়া বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীত প্ৰথমে আৰম্ভ কৰিছে আমাৰ গাঁওখনৰে অৱসৰপ্ৰাপ্ত ব্যক্তি নীলকান্ত বুঢ়াগোহাঁইদেৱে আৰু এয়া বন্তি প্ৰজ্বলনৰ কাম চলি আছে আপোনালোকেও আহি বন্তি প্ৰজ্বলন কৰিবলৈ পাৰিব আপোনালোকে সকলোৱে আহিব পাৰিব তো মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ এয়া চাই থাকক শেষত মই অনুৰোধ কৰিছোঁ আপোনালোকক আমাৰ গাঁওখনত নতুন প্ৰজন্মৰ শিশুসকলক লৈ সৰু সুৰা অনুষ্ঠান প্ৰতিযোগিতা আৰম্ভ কৰোৱা হৈছে গতিকে আপোনালোকে সকলোৱে আমাৰ গাঁওখনলৈ আহিব বুলি আশা কৰিলোঁ আৰু সকলোৱে ভাগ ল'ব পাৰিব ধন্যবাদ